নমস্কাৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আহক আজিৰ অসমীয়া শব্দৰ অৰ্থসমূহ আলোচনা কৰোঁ। আজি আপোনালোকে মোক কমেণ্ট বক্সত দি থকা শব্দৰ অৰ্থ কেইটামান দিবলৈ লৈছোঁ। আশা কৰোঁ আপোনালোক ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'ব। ফেকাহী খং কৰি ধমক দিয়া, দৰদী মৰমীয়াল বা সহানুভূতিশীল, ব্যংগাত্মক উপহাসমূলক অনুপ্ৰেৰণা উৎসাহ দিয়া। ধিক্কাৰ, তিৰস্কাৰ, বেটাই, বেটৰ জপা, পদ্মলোচন, পদুমৰ দৰে চকু, দৃঢ়, টান বা কঠিন। প্ৰাপ্তবয়স্ক, বয়স্ক বা পূৰ্ণবয়স্ক, খুৰাক, আহাৰ্য বস্তু বা তাক কিনিবলৈ দিয়া ধন, সজ, উত্তম, ভাল, ভদ্ৰ, দৰাচলতে, প্ৰকৃততে। মণ্ডপ, কোনো উৎসৱৰ নিমিত্তে সজা ওখ, ৰভা, বেজবেজাই, গা বা মনত দুখ পোৱা, মৰ চেৰেৰা, ক্ষীণাই মৰাৰ দৰে হোৱা, জাতলি, যি মহিলাৰ চুলি য'ত থাকে, বাস্তৱ, প্ৰকৃততে বা যথাৰ্থ। যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে আৰু মোৰ ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'ল, তেনেহ'লে মোৰ চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিব, আগলৈও মই আপোনালোকৰ শব্দৰ অৰ্থসমূহ দি যাব পাৰোঁ। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।